নমস্কাৰ সকলোকে সাহিত্য উন্নয়ন অসমৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তুমি পৰিণীতা কবিতাটো এটা সম্পূৰ্ণ কল্পনা কৰি লিখা হৈছে। এই কবিতাটোৰ চৰিত্ৰত যদি কবিতাৰ চৰিত্ৰত কোনো জীৱিত বা মৃত ব্যক্তিৰ লগত মিলে তেন্তে কবিতাৰ লেখক আবৃত্তিকাৰক আৰু সাহিত্য উন্নয়ন অসমৰ নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম তুমি পৰিণীতা। কবি ক্ষীৰোদমণি মহন। হাতত কলম লৈ বহিছো তোমালৈ তুলি। বৰকৈ মনত পৰিছে সৌদিনাৰ ৰাতি 12 বজাৰ কথাটি। তুমি যে লাজকৈ মোৰ সৈতে চিনাকি হৈছিলা। তোমাৰ বাৰু মনত আছেনে? তোমাৰ মনত পৰেনে নিজানত বহিলে? মোৰ কিন্তু বৰকৈ মনত পৰে। সেয়েহে ভাবিছো কবিতাতে আবদ্ধ কৰি ৰাখো সৌদিনা ৰাতিৰ মিঠা অনুভৱখিনি। জানা পৰিণীতা, মই সেইদিনাই তোমাৰ প্ৰেমত পৰি গৈছিলো। মোৰ আশাবোৰ সৰগত পৰিণত কৰিবলৈ দুগৰাকী সৎ সাহসী নাৰীৰ প্ৰয়োজন হয় মোৰ। জানানে কোন সেই দুগৰাকী? এগৰাকী তুমি আৰু মোৰ মৰমৰ মৰম। তুমি মোক কেতিয়াও এৰি থৈ নাযাবা দেই পৰিণীতা। এই কথাষাৰ কোনে কৈছিল জানানে? তুমি পৰিণীতা মৰাণ। তুমি পৰিণীতা মৰাণ। ধন্যবাদ।